My dear students, তোমালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 1.1ৰ সংখ্যাৰ প্ৰণালী নামৰ চেপ্টাৰটো অনুশীলনী 1.1ৰ অল কুৱেশ্যন এনচাৰখিনি বা অংকসমূহ সলিউশ্যন কৰিবলৈ গৈ আছোঁ। শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্ট প্ৰকাশ কৰিব পাৰিনে? বা ইয়াত p আৰু q অখণ্ড সংখ্যা আৰু q ডাজ নট ইকুৱেল টু প্ৰকাশ কৰিব পাৰিনে? এনেকৈ দিছে 1 নম্বৰ কুৱেশ্যনত। এনচাৰ আছে শূন্যটো পৰিমেয় সংখ্যা হয় কাৰণ ইয়াক p/q আৰ্ট প্ৰকাশ কৰিব পাৰি আৰু ইয়াৰ p/q আৰ্হি হ'ল 0/1। 2 নম্বৰ কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। সলিউশ্যন বা সমাধান এটো হ'ব 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা মানে হ'ল 6টা পৰিমেয় সংখ্যা উলিয়াব দিছে আমাক। 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়াইছো মই এনেদৰে 1 টো কৰ পৰা আহিল বুলি প্ৰশ্ন আহিব পাৰে, কিন্তু 1 টো আহিছে। 3 তলত 1 নাই মানে একো নাই, মানে 1 এটা সদায় থাকে, হেয়া 1 2 30 টা মান বুলা পাল। সো চাবা 3 আৰু 4ৰ তলত যিকোনো সংখ্যাৰ তলত যদি কোনো এটা সংখ্যা নাথাকে তেতিয়া ধৰি লোৱা হয় তাৰ তলত কোনো এটা সংখ্যা থাকে, সেইটো হ'ল 1। ইয়াত দিছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। মই এনেদৰে ওলাইছোঁ 3 আৰু 3/1 মানে 1 টো ধৰি লোৱা হৈছে। 3 into 7 টো ধৰি ল'ব লগা হৈছে, সেইটো সংখ্যাটো ধৰি নল'লে ইয়াৰ পৰিমেয় সংখ্যা নোলায়। সেয়ে 3ৰ লগত যিটো সংখ্যাৰে পূৰণ কৰা হয় এই ঠিক তেনেদৰে 1ৰ লগতো ঠিক তেনেদৰে 7 টো পূৰণ কৰিব লগা হৈছে। ঠিক তেনেদৰে 4ৰ লগতো ওপৰৰ 7 টো ইয়াতো পূৰণ হ'ব, আকৌ 1ৰ লগত এই 7 টো পূৰণ হ'ব। কিয় হ'ব? যেতিয়া কোনো এটা সংখ্যা ওপৰটোৰ লগত যদি পৰিমেয় সংখ্যা উলিয়াব লাগিলে ওপৰটোৰ লগত সদায় 7 বা যিকোনো এটা সংখ্যা পূৰণ কৰিবই লাগিব। সেইটো সংখ্যা যিটো ওপৰৰ সংখ্যাৰ লগত পূৰণ হয় ঠিক তেনেদৰে তাৰ নেক্সট অপশ্যনটোৰ লগতো পূৰণ হ'ব। এতিয়া 3 7 গুণ 21 ওপৰটো পূৰণ কৰিলে 21 আৰু 1 7 গুণ 7। ইয়াত আছে 4 7 গুণ 28, 1 7 গুণ 7। ইয়াত কৈছে কি প্ৰশ্নত 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। এতেকে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল 22/7, 23/7, 24/7, 25/7, 26/7, 27/7। 3 নম্বৰটো ঠিক 2 নম্বৰৰ দৰে একে। ইয়াত তলৰ হৰকেইটা দিছে, ইয়াত তাত হৰকেইটা দিয়া নাছিল। ইয়াত দিছে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। সলিউশ্যন বা সমাধান 3/5 আৰু 4/5 ঠিক তেনেদৰে লিখি লৈছোঁ। এবাৰ মই 6ৰে পূৰণ কৰিছোঁ, তলে ওপৰে 6ৰে 3ৰ লগতো 6 পূৰণ কৰিছোঁ, 5ৰ লগতো 6 পূৰণ কৰিছোঁ, 4ৰ লগতো 6 পূৰণ কৰিছোঁ, 5ৰ লগতো 6 পূৰণ কৰিছোঁ। 6 3 গুণ 18, 4 6 গুণ 24, 5 6 গুণ 30, 5 6 গুণ 30। এতেকে ইয়াত কৈছে কি 3/5 আৰু 4/5ৰ মাজৰ 5টা পৰিমেয় সংখ্যা উলিওৱা। এতেকে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ল, ইয়াত দিছে 18, ইয়াত ওলাইছে 18 আৰু 24। এই দুটাৰ মাজৰ পৰিমেয় সংখ্যাসমূহ উলিয়াব লাগে। গতিকে 18ৰ পিছত আহে 19, 19/30, 18 লিখিলেও নহ'ব। তাৰপিছত আহিব 19ৰ পিছত 20, 20/30, 32 থাকিবই। অকল ওপৰৰ সংখ্যাকেইটা 5টা বা 6টা সংখ্যা নোলোৱালৈকে চেঞ্জ হৈ থাকিব। ইয়াত হ'ব 21/30, 22/30, 23/30। এতিয়া 5 নম্বৰত দিছে, 4 নম্বৰত দিছে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা। উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা। নাম্বাৰ 1 কুৱেশ্যন 4ৰ
প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয়নে বুলি সুধিছে পূৰ্ণ সংখ্যা হয়নে বুলি কৈছোঁ হয়নে বুলি সোধা নাই পূৰ্ণ সংখ্যা বুলি সুধিছে সত্য কাৰণ স্বাভাৱিক সংখ্যাৰ সংগ্ৰহটোত আটাইবোৰ পূৰ্ণ সংখ্যা আছে কিয় আছে স্বাভাৱিক সংখ্যাবোৰ হ'ল 0 টোক বাদে 1 2 3 4 5 ইত্যাদি এতিয়া পূৰ্ণ সংখ্যা হ'ল পূৰ্ণ সংখ্যাত 0 থাকে স্বাভাৱিক সংখ্যাত 0 নাথাকে গতিকে ইয়াত সুধিছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে এতে কাৰণ সত্য কাৰণ স্বাভাৱিক সংখ্যাৰ সংগ্ৰহত আটাইবোৰ পূৰ্ণ সংখ্যা আছে হয় ঠিকে স্বাভাৱিক সংখ্যাৰ সংগ্ৰহত আছে 1 2 3 4 5 6 7 8 9 10 ইত্যাদি কাৰণ পূৰ্ণ সংখ্যাৰ সংগ্ৰহত আছে 0 ৰ পৰা আৰু স্বাভাৱিক সংখ্যাৰ সংগ্ৰহত আছে 1 ৰ পৰা পূৰ্ণ সংখ্যাত আছে 0 ৰ পৰা স্বাভাৱিক সংখ্যাত আছে 1 ৰ পৰা গতিকে নেক্সট কোৱেশ্চন প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা অসত্য কাৰণ ঋণাত্মক অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যা নহয় কিয়নো যেতিয়া এডাল কোনো এডাল সংখ্যা ৰেখাত ইয়াতে 0 ইফালে যায় 1 ত ইফালে যায় 2 ত ইফালে যায় 3 ত আৰু ইফালে যায় -1 ত ইফালে যায় মাইনাছত গতিকে প্লাছত যোৱাবোৰ পূৰ্ণ সংখ্যা বা পৰিমেয় সংখ্যা আৰু মাইনাছত যোৱাবোৰ অপৰিমেয় বা পূৰ্ণ সংখ্যা নহয় হেয়ে ইয়াক প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে বুলি সুধিছে